আপোনালোকৰ এই যাত্ৰাটো মইনো কেনেকৈ কৰোঁ, কি কৰোঁ, মই ক'ত ঘূৰিবলৈ যাওঁ, সেই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাম বুলি। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে আপোনালোক যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হয় তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইদৰে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ তিনিচুকীয়াৰ পৰা নামৰূপলৈ বুলি। আৰু এয়া মোৰ কাষত আছে মোৰ মা আৰু মোৰ মামাৰ ছোৱালী। আৰু তিনিচুকীয়াৰ পৰা নামৰূপলৈ যোৱা ৰাস্তাটো খুব বেছি ভাল লাগে মোৰ, কিয়নো দুয়োকাষে চাহ বাগান আৰু মাজেৰে ৰাস্তা। সঁচাকৈ এই সেউজীয়াবোৰৰ মাজেৰে যাবলৈ খুব বেছি ভাল লাগে। আৰু এই সেউজীয়াবোৰ চাই চাই মনবোৰ খুব ভাল লাগি যায়। আৰু বহুত মাহ পিছত যিহেতু আহিছোঁ ইয়ালৈ, খুব ভাল লাগিছে। আৰু এয়া হৈছে টিলিঙা মন্দিৰ। আপোনালোকে সকলোৱে নিশ্চয় ইয়ালৈ আহিছে, যিসকলে নাই অহা আপোনালোকে দেখি নিশ্চয় ভাল পাব। এয়া টিলিঙা মন্দিৰ হয়, কিন্তু আজি আমি ভিতৰত নোসোমাওঁ যিহেতু টিলিঙা মন্দিৰ আপোনালোকক ভালকৈ দেখুৱাবই নোৱাৰিলোঁ। এদিন মই আহিম আৰু আপোনালোকক টিলিঙা মন্দিৰৰ ভিডিঅ' এটা কৰি দেখুৱাম বাৰু। আৰু এয়া হৈছে নামৰূপলৈ যাই থাকোঁতে দুলীয়াজান পাৰ হৈয়ে আমি এই নদীখন পাওঁ। এই নদীখনৰ নাম মই নাজানো, সেয়েহে আপোনালোককো মই জনাব নোৱাৰিম। আপোনালোকে যদি জানে কোনোবাই মোক কমেণ্ট কৰি জনাব। আৰু এয়াই আজি মোৰ এটা সৰু ভিডিঅ' আচলতে আপোনালোকলৈ, কিয়নো এই ভিডিঅ'টো মই এইকাৰণেই কৰিলোঁ, মই যিহেতু আজি ইমান মাহ পিছত, লকডাউন হোৱাৰ পিছত আজি মই ইমান মাহ পিছত নামৰূপলৈ আহিছোঁ। আৰু যিহেতু নামৰূপলৈ আহি মোৰ ভাল লাগে, মোৰ এই যাত্ৰাটো কৰি খুব ভাল লাগে, কাৰণ ইয়াৰ সেউজীয়াবোৰৰ মাজেৰেই আহি থাকিব পাৰোঁ সেইকাৰণে। আৰু এয়া হৈছে নাহৰকটীয়া টাউন। তাৰপিছতে আমি আহি পাইছিলোঁ নামৰূপ। আৰু এই প্ৰাকৃতিক সৌন্দৰ্যবোৰ দেখুৱাবৰ বাবেই মই আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। সেয়েহে মই ভিডিঅ'টো কৰি ৰাখিলোঁ যাতে আপোনালোককো মই এই ভিডিঅ'খিনি শ্বেয়াৰ কৰিব পাৰোঁ। আৰু এইদৰে আমি আহি আহি নামৰূপ সোমাইছিলোঁহি। আৰু এয়াই হৈছে নামৰূপৰ সোমোৱা ৰাস্তাটো। আৰু দেখিছেনে আপোনালোকে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ, মানে প্ৰাকৃতিক দৃশ্য ইমান বেছি ধুনীয়া। সেয়া দূৰত পাহাৰো দেখিবলৈ পোৱা গৈছে। সেইকাৰণে মোৰ খুব ভাল লাগে আচলতে এইফালে আহি। চাই থাককচোন ভিডিঅ'টো চাই কেনেকুৱা লাগে শেষত জনাব। বহুত মাহ পিছত যিহেতু নামৰূপ আহিছোঁ আজি, সেইকাৰণে দিনটো বাৰ ঘৰত কটাই মেলি আমি আবেলি সময়ত ভাবিলোঁ এপাক দিল্লী ঘাটৰ পৰা আহোঁগৈ বুলি। এয়া মই এতিয়া দিল্লী ঘাটলৈ বুলি ওলাই আহিছোঁ। আৰু দিল্লী ঘাটলৈ যোৱা ৰাস্তাত এইদৰে আমি গৈ থাকোঁতে পাইছিলোঁ APL, আছাম পেট্ৰ'কেমিকেল। আৰু এয়া হৈছে আছাম পেট্ৰ'কেমিকেলৰ এৰিয়া। এয়া বাউণ্ডেৰী দিয়া আছে, ইয়াৰ ভিতৰত আছে কোৱাৰ্টাৰবোৰ। মই বাহিৰৰ পৰাই যিহেতু দেখিলোঁ আৰু আপোনালোককো ভিডিঅ' কৰি দেখুৱালোঁ। এয়া আছাম পেট্ৰ'কেমিকেলৰ গেট হয়। আৰু ইয়াৰ পিছতে আমি আহি পাইছিলোঁ দিল্লী ঘাট। এয়া দিল্লী ঘাটৰ এক ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, আৰু এয়া দিল্লী ঘাটৰ ব্ৰিজ। আচলতে ইয়াত আহি বেছিকৈ ভাল লাগে পিকনিকৰ সময়ত। যেতিয়া মানুহবোৰ পিকনিক খাবলৈ আহে তেতিয়া ইয়াত আহি বহুত বেছি ভাল লাগে, কাৰণ ইয়াত বিভিন্ন জেগাৰ মানুহবোৰৰ সমাগম ইয়াত দেখিবলৈ পোৱা যায়। কাৰণ ইয়াত পিকনিক খাবলৈ বহুত ধুনীয়া দৃশ্য আছে, বহুত ধুনীয়া ঠাই। আৰু যিহেতু নদীৰ কাষতেই পিকনিক খাই বেছি ভাল লাগে। সেয়েহে ঠাণ্ডা দিনত ইয়াত আহি বহুত ভাল লাগে, কাৰণ বিভিন্ন ঠাইৰ পৰ্যটক ইয়াত অহা আমি দেখিবলৈ পাওঁ। আৰু মই যিহেতু আজি আহিলোঁ সেইকাৰণে ভিডিঅ' কৰি ৰাখিলোঁ, আৰু আপোনালোককো এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আৰু এয়া নদীখন চাওকচোন, ইমান মানে পানী বৰ্তমান। এয়া হৈছে আমি অহা ৰাস্তাটো নামৰূপৰ পৰা।
নামৰূপৰ পৰা আহিলে আমি সেইটো ছাইড দি আহিব লাগে। আৰু যদি আমি এইফালৰ পৰা মই দেখাই আছোঁ আপোনালোকক, এইফালে যদি আমি যাব বিচাৰোঁ তেতিয়াহ'লে এইফালৰ পৰা চিধা গ'লে, এই ৰাস্তাটো দেখিছেনে আপোনালোকে, এইফালৰ পৰা চিধা গ'লে আমি শিৱসাগৰ যাব পাৰোঁ। আৰু এয়া ব্ৰিজখনৰ কাষতে এটা শিৱ মন্দিৰো আছে। বাহিৰৰ পৰা আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ। ইয়াৰ পৰা চিধা গ'লে শিৱসাগৰ যাব পাৰি আৰু ইয়াত বৰ্ডত লিখা আছে ধুনীয়াকৈ শিৱসাগৰ 88 কিলোমিটাৰ, কিন্তু মই মোবাইলত আচলতে ভালকৈ ধৰিব পৰা নাই। দিল্লীঘাট ব্ৰিজ ইমান বেছি ধুনীয়া আচলতে। আৰু এয়া মন্দিৰৰ ভিতৰত বৰ্তমান নোসোমাওঁ, দূৰৰ পৰাই দেখুৱাই দিছোঁ। আৰু ইয়াত তললৈ যোৱা ৰাস্তা আছে, বৰ্তমান যাব নোৱাৰোঁ। বৰ্তমান যাব নোৱাৰি, মোৰ সময় বহুত কম, আন্ধাৰ হৈ আহিছে। অলপ আপোনালোকক ময়ো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আজি, যিহেতু নামৰূপলৈ আহিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব। ইহঁতে পূৰা ফটো মৰাত ব্যস্ত। এয়া মোৰ ভণ্টি, এয়া মোৰ ভিনদেউ, আমি চবেই আহিছোঁ ফুৰিবলৈ। এয়া মই আপোনালোকক অলপ দেখুৱালোঁ, ভিনদেউৰ লগত আহি আপোনালোকক অলপ নামৰূপখন দেখুৱালোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। আচলতে সৰু হ'ল ভিডিঅ'টো, মই ইমান দীঘল কৰিব নোৱাৰিলোঁ। আপোনালোকক অলপ দিল্লীঘাটৰ চিনাৰীটো দেখুৱালোঁ, যিহেতু মোৰ বহুত ভাল লাগে, মই আহি থাকোঁ। সেয়েহে এইবাৰো মই আহিলোঁ আৰু আপোনালোককো অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু খৰালি কালত বেছি ভাল লাগে আচলতে, ইয়াত বহুত পিকনিক প্লেচ হয়, যিহেতু পিকনিক খাবলৈ বহুত মানুহ আহি থাকে। বৰ্তমান ইমান মানুহ নাই, খুব পানী ইয়াত দেখিছে, খুব পানীত বহুত পানী হৈ আছে আচলতে, ঢৌ বহুত, যিহেতু বাৰিষাৰ সময়। সেয়েহে আৰু মই সেইকাৰণে সৰুকৈ আপোনালোকক ভিডিঅ' এটা কৰি দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেন্তে ভিউৱাৰ্ছ, আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে মোক জনাব। সৰুকৈ এটা ব্লগ কৰিলোঁ, ট্ৰেভেল ব্লগ। তিনিচুকীয়াৰ পৰা নামৰূপৰ যাত্ৰাটো অলপ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ, যিমানখিনি পাৰোঁ আচলতে। আৰু দিল্লীঘাটটো অলপ দেখুৱালোঁ আপোনালোকক। আপোনালোকে ইয়াত পিকনিক খাবলৈ আহিব পাৰে, খুব ধুনীয়া জেগা আচলতে। যিসকলে আহিছে তেওঁলোকেতো জানেই, দিল্লীঘাটৰ বিষয়ে মই বৰ বিশেষ ক'ব নালাগে, কিন্তু যিসকলে নাই অহা আপোনালোকে আহিব। দিল্লীঘাট বহুত ধুনীয়া জেগা। মই যিমানখিনি জানো আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ, আৰু আপোনালোকেও কিমানখিনি জানে দিল্লীঘাটৰ বিষয়ে মোক কমেণ্ট কৰি জনাব। ঠিক আছে, তেন্তে মোৰ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোক মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ আহিছোঁ, নমস্কাৰ।